বিচাৰি দিয়াছো কিয় মোবাইলত বিচাৰি পোৱা নাই নেকি তহঁতে আকৌ বোলে মোবাইলত চব বস্তু পায় কিবা বোলে গুগল নে চুগল আছে বোলে মেপখনো বোলে আছে তাত বোলে যি বস্তু হেৰালো বোলে বিচাৰি পায় তই কি পোৱা নাই তোৰ টপটো বিচাৰি লোকেশ্যনটো মাৰি দিওঁ দেই মা কথা ক'ত লৈ গৈছা নহয় নহয় মইতো ইয়াত কাম কৰা মানুহ হিচাপে আহিছিলো তোৰ টপ বিচাৰ বাপেও জানিয়াটো বিচাৰি দিয়া মোৰ আৰু বেলেগ কাম নাই নহয় এখন পৃথিৱীত মই তহঁতৰ ঘৰত সেইটো কাৰণেহে জন্ম লৈছিলো মই মৰিলেও তহঁতে বিচাৰি নাপাবি চাবি মৰা কথা ক'ব আহিলে এই গুগলতে মাৰি চাবি হোৱেৰ ইজ মাই মম বুলি নাথাকো মই বেটি কি খাব কোৱাচোন আজি তুমি যি খোৱা তাকেই বনাই দিম ঠিক আছে তেনেহ'লে ব্ৰেড বাটাৰ লৈ আহা মই ডিনাৰৰ কাৰণেহে সুধিব আহিছো ব্ৰেকফাষ্ট নহয় নহয় ব্ৰেড আৰু বাটাৰ খাওঁ বুলি ক'লা যে তেনেহ'লে পনীৰ বনাই দিয়া পনীৰ নাই নহয় গৰুটোৱে ঘাঁহ নাখালে আকৌ সেইকাৰণে গাখীৰ নিদিলে সেইকাৰণে পনীৰো নহয় বেলেগ কোৱা তেনেহ'লে কি আছে ঘৰত খিচিৰিকে লৈ আহা নাই নাই খিচিৰি বৰ পাতল নালাগে খাব ঠিক আছে তেনেহ'লে মাংস বনোৱা মাংস বৰ হেভি হৈ যাব সেইটো নালাগে খাব তেনেহ'লে আছে কি ঘৰত মোৰ কচু আছে নহয় কচু মই তোমাৰ কাৰণে ধুই কিনে ধুনীয়াকৈ বনাই দিম দেই যিটো মই খাব পাৰোঁ সেইটোকে লৈ আহা তোমালোকৰ এইটো কাম কৰা সেইটো কাম কৰা এই বাপে ডালক ভেন্দি বনাই দিছোঁ তাৰপিছত তোমালোকৰ সেই কচুডাল বনাই দিম ন মই সেই কাম কৰা মানুহে তোমালোকৰ কাৰণে মইতো সেইটো কাৰণেই জন্ম লৈছিলোঁ মই তাকে ভাবিছিলোঁ কি ইয়াত আকৌ পৰা আহিলে মৰাৰ কথা কি যে